নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ নতুন পথ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পোন প্ৰথমবাৰৰ বাবে মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' এৰি দিম বুলি ভাবিছোঁ আৰু গতিকে ভিডিঅ'টো বনাবলৈ গিবন অভয়াৰণ্যলৈ যাম। যদি ভাল পায় প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। তেন্তে পলম নকৰি যাওঁ, বলক চাই আহোঁ গিবন অভয়াৰণ্য। কোনফালে যাম বাওঁফালে যাম কৃষ্ণ ৰাস্তা যাব পাৰিম নাই? ৰাস্তা মেইন ন নেপেলাবা, লাহে লাহে যোৱা, নেপেলাবা খালি, নহ'লে মই চলাওঁ দিয়া। আজি গিবনলৈ আহিছোঁ, সেইটো কাৰণে এনেকুৱা ৰাস্তা। এই তোমাৰ পিছলৈ যায় আৰু অৱস্থাটো চাওঁ। ঠেলিলোঁ নি? এই ৰাম, খালি চিটি গৈছা। এইটো ৰাস্তা আকৌ অকণমান ৰৈ দিয়া, আমি গৈ লওঁ। ধুনীয়া লাগিছে ইয়াত। ইয়াত লিখা আছে গিবন ফৰেষ্টটো মৰিয়নি, মানে ইয়াৰ পৰা গিবন ইয়াতো কৰিছে গিবন ফৰেষ্টটো। ঠিক আছে, এতিয়া আমি সোমাম গিবনৰ। এতিয়া গিবনৰ মাজত সোমাম এতিয়া দেই। দাদা আগত গৈ আছে, দেখুৱাই দিম এতিয়া। আমি গিবনৰ পাছফালৰ পৰা এতিয়া সোমাম, আগফালৰ পৰা ভিডিঅ'টো দেই প্ৰথমৰ পৰা। এতিয়া গাড়ীখন চলাই আমি পিছফালৰ পৰাই যাম। ৰাস্তাটো কথা ক'বই নালাগে বাৰু, দেখুৱাইছোঁ আপোনালোকক। ৰাস্তা গিবনৰ পিছফালে সোমাইছোঁ, এয়া হাবি। গিবনত আমি সোমাই আগত গৈ আছোঁ। যিহেতু আমি গিবনৰ পিছফালৰ পৰা সোমাই আহি আছোঁ, গতিকে কি দেখা পাওঁ নাজানো, হ'লেও কিন্তু বহুত ভয়ানক জেগা। এতিয়া আমি গৈ আছোঁ বাৰু, যাওঁ, দেখা পাওঁ। ৰাস্তাও যিহেতু বহুত বেয়া, কিন্তু আমি এতিয়া যাবতো লাগিবই, দেখুৱাম বুলি ভাবিছোঁ। যেতিয়া আজি প্ৰথমবাৰৰ বাবে আহিছোঁ ব্লগ বনাবলৈ, আপোনালোকক দেখুৱাম। ইয়াত বিশেষকৈ গিবন বান্দৰ আৰু উত্তৰ পূব ভাৰতৰ একমাত্ৰ প্ৰাইমেট বান্দৰ পোৱা যায় বুলিও শুনিছোঁ। আহকচোন যাওঁ আগলৈ, আৰু কি দেখা পাওঁ চাওঁ। এতিয়া আহি আছোঁ, জানিব পৰা মতে বোলে বাঘ, হাতী এইখিনি বোলে এইটো সময়তে খুব ওলায় বুলি কোৱা শুনিছোঁ, কিন্তু এতিয়ালৈকে আমি দেখা নাই। আৰু গৈ আছোঁ ভিতৰলৈ, যদি দেখোঁ আপোনালোককো মই দেখুৱাই যাম। আৰু জানিব পৰা মতে ইয়াৰ বোলে হাতীখিনি বাহিৰত বোলে মানে ওলাই মেলি গোটেই গাঁৱৰ খেতি পথাৰখিনি নষ্ট কৰে। গতিকে আমি চাওঁচোন বাৰু, আজি যদি দেখোঁ দেখুৱাম, যদি নেদেখোঁ তেতিয়াহ'লে তো উপায় নাই আৰু, নে কি কয়। বুঢ়াকো পাইছেচোন ভৰি ভাবি
Itu dia dadah kami dulu. Mohon maaf dia. Sampai lagi. Rastaটো একদম বেয়া দেই। জাহাজ লৈ থাকে ন ভয় লাগে। বহুত ডাঠ হৈ আছে হাবি দেখিছা নাই? কেনেকৈ পাৰ হ'ব ৰাতি পাৰিবা আহিব? তুমি হাবিত সোমোৱাই দিছা যে? দেখিছা নে? বহিছোৱা কি কৰি দিছা? গোটেই হাবিয়ে চাবিয়ে সোমোৱাই দিছা। গাঁত আছে ডাঙৰ ডাঙৰ গাঁত থাকিলে সোমাই যাম আমি। ইমান থাকে চিচা তেৰিকা নিতু ইয়াত গাড়ী চলোৱাৰ অভ্যাস নাই দেই। হেলে জল পৰিৱেশ একদম ঠাণ্ডা পৰিৱেশ। ইমান গৰমত আহিছো যদি আমাৰ মানে গৰম অনুভৱ হোৱা নাই ইয়াত আহি। কিমান দূৰ আছে আৰু ৰাস্তা দি পিনে যাবলৈ মোক মানে আমি সোমোৱা ৰাস্তাটো ওলোৱাই নাই। আমি এতিয়া পাছফালৰ পৰাহে সোমালোঁ। হুলুং গছ কি মানে খালত সোমোৱাব এতিয়া। পিছল দিছা নে? বাক্সা খোলাব নেকি আকৌ ইয়াত? যাব পাৰে লাগে দেই। বহুত ঘন হাবি আছে। বহুত দুখ পাইছোঁ একদম মানে এইবোৰ কৈছোঁ বাটত পৰিছে দিছে নাই? ওপৰৰ পৰা পৰে ন হাত পৰিছে। চলাইছে পানী বনা নাই তুমিহে মোক পেলাইছা পানী পানী। ইয়াত শুনিবলৈ পোৱা মতে 1997 চনত 30 জুলাইত চৰকাৰে গিবন অভয়াৰণ্যৰ নাম নামাকৰণ কৰিছিলে। তাৰপিছত আমি ভিতৰলৈ যাওঁ কি দেখা পাব পাৰোঁ মইতো দেখা নাই। আমি এতিয়া আহি গিবনৰ সন্মুখত পাই গ'লোহি। গিবনত এতিয়া ইয়াৰ মাটিকালিৰ কথা ক'বলৈ গ'লে 2098 স্কোৱাৰ কিলোমিটাৰ। 2098 স্কোৱাৰ কিলোমিটাৰ ইয়াৰ মাটিকালি। গিবনৰ সন্মুখ জংঘলখনৰ মাটিকালিটো। ইয়াতে বান্দৰ দেখিছোঁ, বান্দৰ। কেপলাংগো নামৰ এবিধ বান্দৰ ইয়াতে দেখা পাইছোঁ আমি। ক'ত গ'ল?
সেইটো মই ইমান চাই আহোঁতে দেখা নাই আৰু আপুনিয়ে দেখিলে বহুত ওপৰত আছে চাগে এইটো মোৰ মোবাইলতে যিমান দূৰ কৈছে সিমানটো দেখুৱাবলৈ চাইছোঁ পৰা নাই বান্দৰটোৰ নেগুৰডাল বহুত দীঘল নেজডাল চক মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক সেইটো ওপৰত উঠি আছে চাওকচোন এই ডালটোত ওপৰত মই জুম কৰি দেখুৱাইছোঁ আপোনালোকক বহুত কষ্ট হৈছে যদি নাই দেখা তাৰ বাবে এইটো বহি আছে ডালটোতে চক কেপলাংগো বান্দৰ প্ৰথমবাৰ দেখিছোঁ আপোনালোকে যদি আগতে দেখিছে প্লিজ তলত কমেণ্ট কৰি জনাব আৰু দেই মই কিন্তু প্ৰথমবাৰ দেখিছোঁ দেখিছেনে কেনেকুৱা হাবি গলি এতেদি বোলে হাতী যায় বাঘ যায় বান্দৰ কি ধুনীয়া পোহৰ পুৰা চিৰিয়াছ একদম নিজান পৰিৱেশ বহুত ধুনীয়া লাগিছে নাম কেপলাংগো বুলি ভিতৰলৈ সোমাই গ'লে ওলাব পৰা হ'ব নাই কেপলাংগো চকৰিটো ওপৰত উঠি আছে একদম বহুত ওপৰত আছে গাড়ীত চাবিয়েই জীৱনৰ ভিতৰত যাব নিদিয়ে কাৰণ লকডাউন হৈ আছে যে সেইটো কাৰণে ভিতৰত যাব নিদিয়ে কৰোণা মহামাৰীৰ কাৰণে এতিয়া আমি বাহিৰৰ পৰাই দেখুৱাই আছোঁ বান্দৰকেইটা দেখি ল'ব আৰু গিবন বাটতো দেখুৱাব পৰা নাই কৈ আছোঁ ইও আহিছিলে নিতু ধুতৰালি তাৰপিছত সেইফালে এইটো গিবন যদি মৰিয়নিৰ ফালৰ পৰা আহে তেতিয়াহ'লে এইখন গেটেদি আপোনালোকে ইফালৰ পৰা আহিলে এইটো ৰাস্তাই যাব লাগিব গিবনৰ মাজলৈ যদি যাবলগীয়া হয় এইটো এটা কেম্প বনাই আছে নতুনকৈ এইটো হোলোঙাপাৰ গিবন আৰু এইটো ধুতৰালি এইফালেদি যদি যায় তেতিয়াহ'লে তিতাবৰ আৰু মৰিয়নি পাব আৰু ইয়াৰ অপজিট চাইডে যদি যায় জেগা আছে যাব নিজে কাষতে লাগি থকা এখন গাঁও গাঁওখনৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া ক'ব লাগিব কিন্তু একদম ৰেলৰ আলিৰ কাষতে আছে গাঁওখন এতিয়া আমি ৰেলৰ আলিৰ কাষে আহি আছোঁ ওচৰত এখন স্কুল এল পি স্কুল নহয় জানো বান্দৰ কিমান আছে বান্দৰ 27টামান আছে পৰিয়ালে বান্দৰ আছে 27টা আৰু গিবন নামটো কেলৈ দিলে গিবন বান্দৰৰ কাৰণে নাই গিবন বান্দৰটোৰ কাৰণে মানে গিবন অভয়াৰণ্য নামটো মানে হেৰি কৰিছিলে দি চালে আমিতো সেইটো দেখুৱাব নোৱাৰিলোঁ সেইটো এতিয়া বহুত ভিতৰত সোমাই আছে এতিয়া লকডাউনৰ কাৰণে এতিয়া সোমাব নিদিয়ে নহয় এতিয়া ভিতৰলৈ যাবলৈতো ভয় আছে নহয় ভয় আছে এতিয়া আমিতো মেইন ৰাস্তাতে আহি আছোঁ এতিয়া এইটো ৰাস্তাও চাওক আপোনালোকে বহুত ভয়ানক হয় ৰাতি কোনো আহিব নোৱাৰে হাতী চাতিৰপৰা ধৰি পেলাই অজগৰ সাপলৈকে আছে অজগৰ সাপ আছে ন হ'লেও ভাল লাগিলে আহি আপোনালোকো আহিব বাঁহ গছৰ নিচিনা সৰু সৰু কি হয় বজাল বাঁহ বুলি কয় বজাল বাঁহ এই পেপাত বনাইছে সেইটো নেকি সেইটো নহয় এইটো বজাল মানে গাছটো হাতীয়ে খায় ন এই গছ গছনিবোৰ কাটি দিয়াৰ কাৰণে হাতীবোৰ ওলাই যায় নাই কাটিব নিদিয়ে এইটো মানে ইয়াত নেকাটে বাৰু নেকাটে ন ইয়াত লৈ আহে কটাকটি চিষ্টেম নাই গাঁৱৰ মানুহক যথেষ্ট সহায় কৰে ন আৰু চাৰিওফালে গোটেই বাগানে আছে বাগান আৰু ইফালে থকা বাগানখনৰ নামটো কি আছিলে এখন দিহিঙাপাত আৰু সিফালে আছে তোমাৰ ভেটাগুৰি এইফালে তোমাৰ দিহা বাগান
আমাৰ ফালে এইটো মেলেং বাগান আছে, আমাৰ সেই ঘৰৰ লাগি থকা নাই। অঁ মেলেং। এইফালে কয়লাপানী, জপনীয়া, পুখুৰীয়া, মানে চব চাইডে বাগানে বুলি ক'ব পাৰি আৰু। এতিয়া মানে গোটেই চাৰিওফালে বাগান, দুদৰালিটো ওলাই গৈছেগৈ নহয় ইফালে, এতিয়া আমি দুদৰালিৰ পৰা আহিছোঁগৈ। চাৰিওফালে বাগানে আৰু ইমান বাৰু দিগদাৰ নাই বাৰু দেই ইয়াত। হ'লেও ৰাতি অকণমান প্ৰব্লেম হয় মানুহ, মানে হাতী পৰা অলপ দিগদাৰ হয়। আপোনালোকৰ এইফালে হাতী যায় নহয়? যায় পথাৰ গোটেই কেনে ধ্বংস কৰি দিয়ে। আজি গোটেই গিবনখন ফুৰালে বিজয় দা, তেওঁক ধন্যবাদ জনাইছোঁ আজি। অঁ মধুপুৰ তেওঁ ওচৰৰে হয়। তাৰপিছত লগত আহিছিলে নিতু, এইটো প্ৰবাল, এইটো নিতু দেই। নিতু গোটেই বডি চডি বনাই আছে, আৰু এইটো ভাইটি মাত্ৰ এই বডি চডি বনাই আৰু গোটেইটো কি ক'বা, আমাৰ নাই আৰু বডি নাই, উপায় নাই। আহি বহুত ভাল লাগিলে। আপোনালোকো আহিব গিবন অভয়াৰণ্য চাব, লগতে গিবন বান্দৰটো চাব, কেপলেংগো বান্দৰ চাব। আমি যিখিনি দেখিলোঁ আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু যদিহে লকডাউন খোলে তেন্তে আকৌ এবাৰ আহিম গিবন চাবলৈ, গিবন বান্দৰ চাবলৈ। তেন্তে আজিলৈ ভিডিঅ'টো ইমানেই। এতিয়া আমি গিবনৰ পৰা ওলাই আহিছোঁ আকৌ পুনৰ ঘৰৰ ফালে। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। পোনপ্ৰথমবাৰৰ বাবে আজি ভিডিঅ' বনাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে ক্ষমা কৰিব, আৰু আগন্তুক ভিডিঅ'খিনি চাই থাকিবলৈ চেনেল